যদি মোৰ অনুপস্থিতিত তোমাৰ জীৱনত কোনো প্ৰভাৱ নপৰে, তেন্তে তোমাৰ জীৱনত মোৰ উপস্থিতিত কোনো মানে নহয়। অতীতৰ কথা মনত কৰি কষ্ট পোৱাটো হ'ল আৱেগ, আৰু অতীতৰ পৰা শিক্ষা লৈ আগবাঢ়ি যোৱাটো হ'ল বাস্তৱতা। পৰিস্থিতি যিকোনো সময়ত পৰিৱৰ্তন হ'ব পাৰে, সেইবুলি কাৰোবাক কষ্ট নিদিবা। আজি হয়তো তুমি শক্তিশালী, কিন্তু এটা কথা মনত ৰাখিবা, সময় তোমাতকৈ বেছি শক্তিশালী। যিয়ে তোমাক পচন্দ কৰে তাৰ প্ৰতি সুযোগ নল'বা। যাৰ প্ৰয়োজন তাক ব্যস্ততা নেদেখাবা। যিয়ে ভৰসা কৰে তাৰ লগত প্ৰতাৰণা নকৰিবা। যিয়ে সদায় মনত ৰাখে তাক কেতিয়াও পাহৰি নাযাবা। সত্য কথাটো হ'ল, যিয়ে মোক ঘৃণ কৰে তাক ঘৃণ কৰিবলৈ মোৰ ওচৰত সময় নাই। কাৰণ মোক যিয়ে ভাল পায়, মই তেওঁলোকক ভাল পোৱাত সদায় ব্যস্ত থাকোঁ। এটা সময়ত আমি বুজিব পাৰি যে আৱেগ দি পৃথিৱীখন নচলে, আৰু বাস্তৱতা কেতিয়াও সপোনৰ দৰে নহয়। অতীত আমাক কষ্ট দিব, ভৱিষ্যত আমাক সপোন দেখাব, আৰু বৰ্তমান সদায় আমাৰ লগত থাকিব। সেয়ে অকল আমি বৰ্তমানক লৈ চিন্তা কৰিব লাগে। মানুহক তোমাৰ দুৰ্বলতা বুজিব নিদিবা, কাৰণ দুৰ্বলতা জানিব দিলে তেতিয়া তুমি সিহঁতৰ ওচৰত খেলাৰ পাত্ৰ হৈ যাবা। পৃথিৱীৰ এই জীৱন নামৰ নাটক মঞ্চত সকলোৱে এজন এজনকৈ নায়ক নায়িকা, কেৱল মাত্ৰ চৰিত্ৰহে ভিন্ন। তলোৱাৰৰ আঘাত শুকাই যায়, কিন্তু কথাৰ আঘাত ৰৈ যায়। সেয়া কাৰোবাক কিবা কোৱাৰ আগতে ভাবি চিন্তি ক'ব। যিয়ে তোমাক আঘাত কৰিছে তাক পাহৰি যোৱা, কিন্তু তাৰ পৰা যি শিক্ষা পাইছা সেয়া কেতিয়াও পাহৰি নাযাবা। সম্পৰ্ক সৃষ্টি কৰাৰ আগতে নিশ্চিত হ'ব তুমি তাৰ প্ৰিয়জন নে প্ৰয়োজন। শিশু অৱস্থাৰ পৰা তিনিটা কথা শিকা প্ৰয়োজন: সদায় আনন্দিত থকা কোনো কাৰণবিহীন, সদায় ব্যস্ত থকা কোনো কামক লৈ, কেনেকৈ সৰু সৰু বস্তুবোৰ বিচাৰি লোৱা যায় কোনো ইগ'বিহীন। হয় আৰু নহয় শব্দ দুটা বহুত পুৰণি, কিন্তু কওঁতে বহু ভাবিব লাগে। তুমি যিমানে মূল্যৱান হ'বা, সিমানে সমালোচনাৰ পাত্ৰ হ'বা। তৰ্কত যুক্ত হোৱাটো বুদ্ধিমত্তাৰ কাম নহয়, কিন্তু তৰ্কত যুক্তি নোহোৱাটোহে বুদ্ধিমত্তাৰ কাম। পুৰণি বন্ধু হ'ল সোণ, আৰু নতুন বন্ধু হ'ল হীৰা। সেইবুলি নতুন বন্ধু পাই পুৰণি বন্ধুক পাহৰি নাযাবা। মনত ৰাখিবা, সোণৰ আঙুঠিয়ে হীৰাক ধৰি ৰাখে। কাৰোবাক দুৰ্বল নাভাবিবা, কিয়নো 5 টকাৰ কলমেই কিন্তু 5 কোটি টকাৰ চেক লিখাৰ কামত আহে। সত্য কথাটোৱে, যেতিয়ালৈকে তুমি সফল নোহোৱা তেতিয়ালৈকে তোমাৰ কোনো ব্যৰ্থৰ গল্পই কোনেও শুনিব ইচ্ছা নকৰিব। মানুহক তুমি যিমানে উপকাৰ নকৰা কিয়, বিন্দু মাত্ৰ ভুল পালেই তোমাৰ সকলো উপকাৰৰ কথা পাহৰি যাব। কিছুমান ভুল যেনে মানুহক শিকাই লৈ যায়, আৰু কিছুমান ভুলেই মানুহক পৰিৱৰ্তন কৰি পেলায়। জীৱনত এনেকুৱা এজন ব্যক্তিৰ প্ৰয়োজন যিয়ে তোমাক স্বাৰ্থবিহীন তোমাক ভাল পাব, প্ৰয়োজনবিহীন তোমাক মনত কৰিব। তো বন্ধুসকল, ভিডিঅ'টো কেনে লাগিল? যদি ভিডিঅ'টো ভাল লাগে তো প্লিজ শ্বেয়াৰ কৰিব আপোনালোকৰ প্ৰিয় মানুহজনলৈ, আৰু ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰিব। তো সকলোকে ধন্যবাদ।